সবে কদর নামাজৰ নিয়াত আপুনি মই কেনেকে কৰিম আৰু সবে কদৰ নামাজ আমি কিমান ৰাকাত পঢ়িম সবে কদৰ নামাজে হওক বা অন্য নামাজৰ নিয়াতে হওক আপুনি মই যে আৰবিত কৰিব লাগিব উচ্চাৰণ কৰি দি পঢ়িব লাগিব এইটো জৰুৰী নহয় এইটো বাধ্যতামূলক নহয় আসল নিয়াত আপোনাৰ দিলেৰে যিটো নিয়াত কৰিব সেইটোহে আসল নিয়াত আৰু সবে কদৰ নামাজৰ নিয়াত যদি আপোনাৰ আৰবী ভাষাত জানা আছে তেতিয়াহ'লে আপুনি আৰবী ভাষাত কৰিব কেনেকে নওয়াইতু আন উছল্লিয়া লিল্লাহি তাআলা রাকাতাই সলাতিল লাইলাতুল কদর মুতওয়াজিহান ইলা জিহাদিল কাবাতি শরীফাতি আল্লাহু আকবার আপুনি আৰবী তেনেকে কৰিব যদি আপুনি আৰবীত নাজানে ঠিক তেনেকুৱা আপুনি অসমীয়া ভাষাত কৰিব কেনেকে আল্লাহ মই 2 রাকাত লাইলাতুল কদৰৰ নামাজ পঢ়াৰ কাৰণে কেবলামুখী হৈ নিয়াত কৰিলো আল্লাহু আকবার আৰু বাৰেই বাৰেই যি নিয়াত কৰিব লাগিব এইটো জৰুৰী নহয় আপুনি কিমান রাকাত পঢ়িব আপোনাৰ দিলে জানি আছে হয় না নহয় এই কাৰণে বাৰে বাৰে নিয়াত কৰা জৰুৰী নহয় এতিয়া নিয়াত কৰিলো আল্লাহু আকবার কই সানা পঢ়িলো আউযুবিল্লাহ বিসমিল্লাহ পঢ়িলো তাৰ পিছত আপোনাৰ যি দীঘল সূরা জানা আছে যিমান দীঘল সূরা জানা আছে ইমান দীঘল সূরা পঢ়িব আয়াতুল কুরসি পঢ়িব সূরা কদর পঢ়িব বা ইয়াসিন পঢ়িব সূরা মুলুক পঢ়িব সূরা নাবা পঢ়িব যিসকলে জানে এনেকৈ দীঘল দীঘল সূরা পঢ়িব যিসকলে নাজানে তেওঁলোকে কি কৰিব আলাম তাৰা লীলা পঢ়িব আৰু তেওঁলোকে যদি নাজানে ইন্না তৈনা কুলুদি নামাজ পঢ়িব আৰু কিমান রাকাত আপুনি মই নামাজ পঢ়িব লাগিব 20 রাকাত নে 30 রাকাত নে 40 টাকার এটো কোনো নির্ধারিত নাই আৰু এই নামাজটোই যে আপুনি মই মসজিদত পঢ়িব লাগিব এটো কোনো জরুরি নহয় বাধ্যতামূলক নহয় আপোনাৰ কথা আপোনাৰ ইচ্ছা আপুনি মসজিদত পঢ়িলেও পঢ়িব পাৰে ঘৰত পঢ়িলেও পঢ়িব পাৰে এইটো এনেকুৱা নহয় যে মসজিদত আহি পঢ়িবই লাগিব আৰু কিমান রাকাত পঢ়িব লাগিব ইয়াৰ কোনো নিৰ্ধাৰিত নাই মসজিদত আহি দি পঢ়িব লাগিব ইয়াৰো কোনো নিৰ্ধাৰিত নাই আপোনাৰ ইচ্ছা আপুনি যিমান রাকাত পঢ়ে য'ত পঢ়ে আপোনাৰ কথা আৰু 4 রাকাতৰ মূৰে মূৰে এটা তাসবিহ পাঠ কৰো আমি হয় না নহয় তিসরা কলিমা সুবহানাল্লাহি ওয়া আলহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার এই তাসবিহটোই যে আপুনি মই কৰিব লাগিব এই তাসবিহটো না জানিলে যে আমি অন্য তাসবিহ কৰিব নোৱাৰিম সেইটো কথা নহয় আপোনাৰ যদি এই তাসবিহটো জানা আছে এই তাসবিহটো কৰিব এইটো কৰা হরজত অন্য তাসবিহ কৰিব আপুনি এইটো যদি না জানে বেলেগ তাসবিহ কৰক আল্লাহ আল্লাহ জিকিৰ কৰক কোরআন তেলাওয়াত কৰক আপুনি নবী সাহাবা সকলৰ জীবনী পঢ়ক তালিম পঢ়ক আল্লাহৰ ওলি সকলৰ বুজুৰ্গ সকলৰ কথা স্মৰণ কৰক মনত কৰক আপুনি মুঠৰ পৰা ৰাতিটো যাতে ভাল কামত আপুনি মই কটাব পাৰো এনেকুৱা হিচাপত আপুনি মই কি কৰা কদৰ ৰাতিটো কটাই দিয়া আপোনাৰ মোৰ কাৰণে ভাল হ'ব আৰু সবে কদৰ ৰাতি